মেঘালয়ৰ চেৰাপুঞ্জীত থকা এই মাউচাৱা নামৰ ৱাটাৰফলটো সঁচাই দেখিবলৈ বহুত ধুনীয়া। পানীৰ গভীৰতা বেছি নহয় বাবে ৱাটাৰফলটোত মানুহক গা ধুই থকাও দেখিব পোৱা গ'ল। 50 টকাৰে লাইফ জেকেট ৰেণ্টত লৈ পানীত যাব পৰা ব্যৱস্থাও আছে। এইটো ৱাটাৰফলৰ নাম হ'ল জেনাইলাৰ ৱাটাৰফল। ৱাটাৰফলটোৰ পানীখিনি ইমান চাফা যে তলৰ শিলবোৰো ধুনীয়াকৈ দেখা পোৱা যায়। চায়ে থাকিব মন যোৱা এই ৱাটাৰফলটো বেছি দ নহয়। ইচ্ছা কৰিলে সাৱধানেৰে ইয়াতো গা ধুব পৰা যায়। তাৰ পৰা অলপ আগত এই ৱাটাৰফলটো আছে, যাৰ নেম লিংচিয়াৰ ৱাটাৰফল। এই ৱাটাৰফলটো দেখিবলৈ বহুত ধুনীয়া, কিন্তু এইটো ৱাটাৰফলৰ পানী জমা হোৱা ঠাইখিনি অলপ দ চাগে, কাৰণ ৰছীৰে বৰ্ডাৰ লাইন এডাল দিয়া আছে আৰু মানুহবোৰকো ওচৰতে গা ধুই থকা দেখিবলৈ পোৱা গ'ল। শেষত ময়ো দুখনমান ফটো উঠি প্ৰকৃতিৰ এই সুন্দৰ ঠাইখিনিৰ পৰা আবেলি হোৱাত গুচি আহিলোঁ।